Hello guys, welcome to my YouTube channel Kalpajyotish Vlog. আমি গৈ আছো এতিয়া আলিপুৰদুৱাৰ বন্ধুসকল। এয়া আমাৰ সুজিত বৰ্মন, দেৱ বৰ্মন, আমাৰ তাৰপিছত বিএডৰ ক্লাছমেট সিহঁতে পঢ়ি আছে। আমি গৈ আছো আলিপুৰদুৱাৰ। আমাৰ মানে ভাড়াই নালাগিল, ষ্টেচন মাষ্টাৰ ডাইৰেক্ট যাব দিল, ফ্ৰী দিছে, ফ্ৰী একদম ফ্ৰী যাব দি আছে আজি আমাক বঙাইগাঁওলৈকে। আপোনালোকক বাহিৰৰ অলপ পৰিৱেশ দেখুৱাওঁ। চাওক পথাৰে পথাৰ, সেউজীয়া পথাৰ, কিমান ভাল লাগে সেউজীয়া পথাৰ, কিমান সেউজীয়া পথাৰ চাওক। মানে একোৱেই নাই, ট্ৰেইনত গ'লে আপোনালোকে খালি সেউজীয়া পথাৰে দেখা পাব। চাওক সেউজীয়া পথাৰ আৰু কিছুমান গছ, সেইবিলাকেই আৰু দেখুৱাই আছোঁ ট্ৰেইনৰ ভিতৰখন। তো লোকেল ট্ৰেইনত এনেকুৱাই হয়, চিটবিলাক এনেকুৱা টাইপৰ। তাৰপিছত ফেন কেইখনমান থাকে ওপৰত ফেন এইবিলাক চাওক। মানুহেই নাই, খালী গোটেই ট্ৰেইন খালী, আৰু আমাৰ আজি ভাড়াও লোৱা নাই। তো বহুত বঢ়িয়া হৈছে। ইয়াত চিটবিলাকত কোনোৱেই নাই, তো মই অলপ বাগৰি যাওঁ। আৰাম আৰামেই আৰাম। ট্ৰেইনৰ স্পীড চাওক কিমান জোৰে গৈ আছে, ভালে জোৰে যায়, বহুত জোৰে গৈ আছে। ভাই ইয়াত অকলে বহি কি কৰে আপুনি? হাৱা খাই আছো ইয়াত। হাৱা খাই আছে বোলে তেওঁ, হাৱা মুখেদি খাই আছে তেওঁ। চাওক ইহঁতৰ মানে অৱস্থা চাওক, কেনেকৈ ইহঁতে গৈ আছে, আৰু এজন শুই এনেকৈ গৈ আছে। আৰু এতিয়া আমি পাই গ'লোঁ মাজগাঁও। চাওক এই যে মাজগাঁও লিখা আছে ইয়াত, মাজগাঁও ষ্টেচন পাই গ'লোঁ। সুজিত ডাঙৰীয়া দেৱে অলপ জিম কৰি আছে, তো খাইতো কোনো কাম নাই তেওঁৰ, সেইকাৰণে অলপ এনেকুৱাই কৰি আছে আৰু চাই লওক। আপচাইড ডাউন চাব পাৰে। আমাৰ বেমাৰীবিলাকে ৰিলছো বনায়, বেমাৰীবিলাক কেতিয়াবা ৰিলছ বনায় নেকি? চাওক ৰিলছ বনাই আছে বেমাৰীবিলাক। আৰু ইয়াত চাব পাৰে আমাৰ কি ভিউটো কিমান ধুনীয়া দেখা গৈ আছে, পাহাৰৰ ভিউ বহুত ধুনীয়া দেখা গৈ আছে। চাওক অলপ টাইম হ'ল, এতিয়াও বা কিয় নেৰে ট্ৰেইনখন, বহুত গৰম লাগি আছে। আজি দিনটোও বহুত গৰম দিছে, তো কষ্ট হৈ আছে আৰু আমাৰ। ট্ৰেইনখন এৰিল মাজগাঁও ষ্টেচনৰ পৰা, তো আমি খন্তেক পিছতেই কি পাম, বঙাইগাঁও ষ্টেচন। আৰু এইখন তেলৰ টেংকিৰ মানে ৰেল। চাই থাকক লাষ্টলৈকে ভিডিঅ'খন স্কিপ নকৰাকৈ। ৰাস্তা বঙাইগাঁও যোৱা ৰাস্তা এইটো, শালমাৰাৰ পৰা এইফালৰ পৰা এইফালে গ'লে আপোনালোকে শালমাৰাৰ পৰা বঙাইগাঁও, নিউ বঙাইগাঁও পাব। তো এইটো হ'ল মেইন ৰাস্তা, আৰু আমি ট্ৰেইনেদি গৈ আছোঁ, এইটো হ'ল ট্ৰেইনৰ ৰাস্তা। তো অল্ড ষ্টেচনৰ পৰা আমি এতিয়া নিউ ষ্টেচনলৈ গৈ আছোঁ। আৰু এতিয়া আমি পাওঁৱেই আৰু বঙাইগাঁও ষ্টেচন। তো বেগ ল'লোঁ, এতিয়া আমি নামিবলৈ ৰেডি। বঙাইগাঁও জাংচনটো পালোৱেই, কিন্তু বহুত বৰষুণ, বহুত নহয় অলপ মানে বৰষুণ দিব ধৰিল। কিবা ভিজুৱে নেকি, বৰষুণ বেছি হ'ব ধৰিল। এতিয়া আমি কি কৰিম চাওক গাইছ, বহুত বৰষুণ পৰি আছে এতিয়া। অৱশ্যে একো প্ৰব্লেম নাই, কাৰণ ষ্টেচনবিলাকততো ওপৰত কি থাকে, চাল থাকে না, তো পাৰি যাম আৰু নামিবলৈ, কোনো টেনশ্যন নাই। আমি পাই গ'লোঁ বঙাইগাঁও, চাওক আহি পালোঁ। ঐ ওলাই উতৰো, গৈ আছোঁ বঙাইগাঁও জাংচনৰ ভিতৰলৈ। তো এইফালে অলপ ৰখিছে এইবাৰ ট্ৰেইনখন, তো আমি খোজকাঢ়ি গৈ আছোঁ ভিতৰলৈ। এইখন ফুট অভাৰ ব্ৰিজ চাইছেনে?
দেখা পাইছেনে আপোনালোকে সেইখন এইবিলাক আমাৰ ক্লাছমেটবিলাক গৈ আছে ইহঁতে আগে আগে যে জোতা আমি এই ফুট ব্ৰিজখনৰ ওপৰেদি যাম এইখন ফুট অভাৰ ব্ৰিজ বঙাইগাঁও ষ্টেচনৰ ৰেলৱে ষ্টেচনৰ তো আমি উঠি আছোঁ এতিয়া চাই থাকক কাৰণে বাট চাই আছোঁ লিফ্টখন কেতিয়াবা খোলে অলপ দেৰি বাট চাওঁ লিফ্টখন আমি ভিতৰলৈ সোমাই গ'লোঁ এতিয়া নামি টিপি দে আৰু ইয়া চাব পাৰে আপোনালোকে বহুত ডাঙৰ ফেন বঙাইগাঁও ট্ৰেইন ষ্টেচনৰ মানে আলিপুৰদুৱাৰ আমি ট্ৰেইনৰ ৰুমটোৰ ওপৰত এতিয়া যাওঁ হোটেললৈ আমাৰ ছাৰ ৰখি আছে এই যে ছাৰ আৰু আমি পাই গ'লোঁ আলিপুৰদুৱাৰ ট্ৰেইন ষ্টেচন এতিয়া টেম্পোবিলাক ৰখি আছে আমাক ল'বলৈ তো সেইবিলাক টেম্পোতে আমি যাম হোটেললৈ টেম্পোত এতিয়া আমি হোটেললৈ যাওঁ এয়া চাব পাৰে আপোনালোকে আলিপুৰদুৱাৰৰ পৰিস্থিতি কেনেকুৱা চাওক ৰাস্তা ঘাটবিলাক কেনেকুৱা টাইপৰ এইটো হ'ল আলিপুৰদুৱাৰ ট্ৰেইন ষ্টেচন যোৱা ৰাস্তা তো সেইটো দি আমি তাৰপিছত যাওঁতে আমি কি পাম আলিপুৰদুৱাৰ টাউন পাম মেইন টাউন আৰু এতিয়া আপোনালোকে অলপ পিছতে লণ্ডন টাৱাৰ লণ্ডন ক্লকটো দেখা পাই আছেনে গাইজ এইটো হ'ল লণ্ডন ক্লক টাইপৰ ইয়াতো আলিপুৰদুৱাৰতো চাৰিআলিত এটা ক্লক বনাই থৈছে মানে ইউকেত আছে এনেকুৱা টাইপৰ কি লণ্ডন ক্লক শ্ৰীকৃষ্ণ হোটেল এই যে শ্ৰীকৃষ্ণ হোটেল তো এইটো হোটেলত আমি থাকিম আলিপুৰদুৱাৰ আৰু এতিয়া আমি হোটেলৰ ভিতৰলৈ গৈ আছোঁ চিৰিৰে আমি ওপৰত উঠি আছোঁ অলপ পিছতে ৰুম পাম আৰু আমাৰ ক্লাছমেটবিলাকে চিৰিৰে ওপৰত উঠি আছে উঠি অলপ পিছত আমি এতিয়া কি পালোঁ ৰিচেপশ্যনিষ্ট ৰুম পালোঁ তাতে দাদাটোৰ লগত অলপ কথা পাতি ল'লোঁ কাৰণ আগৰে চিনাকি আগত 2বাৰমান আহিছিলোঁয়ে তো সেইকাৰণে আমি ডাইৰেক্ট সোমাই আছোঁ ৰুম আমি এতিয়া হোটেলত সোমাম এয়া চাব পাৰে আমাৰ হোটেলত ফুৰা ভালে আছে না এটাই হ'ল আমাৰ ৰুম নাম্বাৰ 108 R108 তো যোৱা বছৰ এই মানি প্লাণ্টবিলাক লৈ গৈছিলোঁ এইবিলাক যে দেখিব পাইছে আপোনালোকে ইয়াৰ পৰা মই মানি প্লাণ্ট লৈ গৈছিলোঁ ঘৰত ৰুই দিছোঁ ৱেলকাম টু আৱাৰ ৰুম আন্ধাৰ হৈ আছে লাইট চাইট জ্বলাই দিওঁ ৰুম পাই গ'লোঁ আমাৰ আৰু উপাকল আৰু সুজিত হতেও সোমাই ল'ল তো আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ